গুড মৰ্ণিং, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে, ভালে থাকক। এই ধান মেলি আছোঁ মানে এই পুৰণা ধান আছিলে, ধানখিনি মেলি দিওঁ আৰু অলপ। এতিয়া বিহু আহিছে, অলপমান ঘৰৰ চাউলৰ ভাত খাব লাগিব, নহ'লে চৰকাৰে দিয়া চাউলে ভাত খাই আছোঁ বৰ্তমান। সেইটো কিন্তু মেলি দিওঁ অকণমান। দিনো হ'ল মানে 2 বছৰে হ'ল চাগে এইকেইটা ধান। বেছি দিন থাকিলে বেয়া হৈ যাব যে, সেইটো কাৰণে ধানকেইটা মেলি দি খুন্দি আনিব লাগিব আৰু বহুত দিন ভিডিঅ' বনোৱাই নাই, তেওঁক বনাব ইচ্ছা নোযোৱা হ'ল আৰু। এই যে হাঁহি আছ, কিয় হাঁহি আছ হা? বহুত দিন ভিডিঅ' বনোৱাই নাই, বনাব ইচ্ছা নোযোৱা হ'ল আৰু। মানুহে নাচায় আৰু ভিডিঅ' বনাম তাকে ভাবি আজি তথাপিও ষ্টাৰ্ট কৰিলোঁ আৰু, নহ'লে চেনেলটো একেবাৰে মৰিয়ে থাকিব নহয়। এনে বনাই দিছোঁ আৰু এটা আজি। অঁ, লাওক আনিব দিলোঁ হেৰিখন, ৰইনাখন মেলিবৰ কাৰণে। ধানখিনি মেলি লওঁ, তাৰপাছত কি হয় চাই থাকিব। কাম কৰিব যাম নেকি, কাম কালি কৰিলোঁ, আজি আছেনে নাই চাই লওঁ আৰু। যদি থাকে যাম আৰু কাম কৰিবলৈ, নহ'লে নাই আৰু। আজি এইখিনি ধান চান মেলি পেলাই মিলত নি পেলাই খুন্দি লৈ আহিব লাগিব আজি আৰু। ফিলা হ'ব, ইমান পানী খাই দিব নালাগে আৰু। কি এবাৰ কিমান শ্ৰেণী পালি বোলে এবাৰ? তৃতীয় শ্ৰেণী। এইটো মচুৰি ধান, মচুৰি ধান আৰু ঘৰতে কৰা আছিলে। ধানকেইটা মেলি কৰি আহি পালোঁ আৰু, উঠনি আহি পালোঁ। আহি পেলাই এতিয়া এই কচু ঠাৰি ওলাইছোঁ আৰু। কচু ঠাৰি আজি বনাব লাগিব, ময়ে বনাম বুলি ভাবিছোঁ আৰু। বইল কৰি দিম বুলি ভাবিছোঁ বিলাহীৰ লগত, কেনেকুৱা লাগে খাই চাওঁ আৰু। এনে বেলেগ কচুৰ লগত এনেকৈ বইল কৰি খাই পাইছোঁ, সেইটো নোখোজাই। এইটো এতিয়া খোজাই নে কি এতিয়া, কচুটো খোজাই যেনিবা, কি হয় বইল কৰি খালেহে গম পোৱা যাব আৰু। বিলাহীৰ লগত কচু বইল কৰি দিম, ভাল লাগিব খাই ভাল লাগে। এতিয়া এইটো কেনেকুৱা হয় আৰু, খোজাই নে কি, টেষ্ট কৰিলে গম পোৱা যাব আৰু। পাতকেইখনকো দি দিয়া যাব আৰু। পাতবিলাক চাই দিব লাগে, নহ'লে ইয়াত কিবা পোক চোক থাকে। চাফা কৰি ধুনীয়াকৈ দিব লাগে আৰু। আদা, নহৰু, বিলাহী দি দিম লগতে। ৱাও, টেষ্টি। আমাৰ লাওৱে পিছফালে কেমেৰা ধৰি আছে। লাও খাবিনে? খাম। টেষ্টি খানা হ'ব, টেষ্টি। গেছ এইখিনি হৈ গ'ল, কিন্তু আকৌ কাম কৰিবলৈ মাতিলে, এতিয়া আকৌ কাম কৰিব যাব লাগিব। তাকে দিগদাৰ হ'ল। বনাই পেলাই খাম বুলি ভাবিলোঁ এইখিনি কচু, কাম কৰিব গ'লে ক'তনো খোৱা হ'বগৈ আৰু। চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। আমাৰ লাও খেলি আছে, খেলি ঘাম ওলাই গৈছে বোলে তাত, বল খেলি। ঠিক আছে, পিছত আকৌ লগ পাম। হেল্ল' গাইছ, জাষ্ট ভাত খাই ধৰিলোঁ। ভাত কচু তৰকাৰী মায়ে বনালে,
আমাৰ লাও ভাত খাব মাতিছিলোঁ, সি নাহিলে আৰু আমি খাই পেলাই থৈ দিলোঁ। এতিয়া থাক, সি ঘৰতে খাবগৈ আৰু তৰকাৰী বহুত জ্বলা আছিলে, কচু তৰকাৰী বনালে মায়ে, বিলাহী দিলে আৰু জলকীয়া একদম বেছিলে, জ্বলা হ'ল। আমাৰে জ্বলা হৈছে, এইটো খাবই নাই, একেবাৰে জ্বলা খাব নোৱাৰে এইটো পোৱালি। সেইটো কাৰণে খোৱা নহ'লে, ই মাতিছিলোঁ নাহিলে। কিয় কান্দি আছিলে ক, ঘৰত গৈ পেলাই কিয় কান্দি আছিলে? দেই কিয় কান্দি আছিলে কচোন, ক কিয় কান্দি আছিলে? হা ভাত খাই ধৰি লওঁ, তামোল অলপ লৈছোঁ, তামোল অলপ খাই লওঁ। তামোল নাখালে নহয়, ভাত খালে তামোলটো খাব লগা হয় আৰু। ট্ৰেক্টৰবিলাকে মাৰি পেলাই আছে, নতুন চৰকাৰে ঘৰ পোৱা খেতিবিলাক তুলি আছে আৰু মাটিবিলাক মাটি পেলাই আছে ডক্টৰে। আজি পেলালে কাইলৈৰ পৰা কাগজ কাম কৰিব যাব লাগিব। কাম মানে তেনেকুৱা কাম কৰিব লগা নাছিলোঁ। এতিয়া ৰাস্তাটো অলপ ব্লক হৈ আছিলে, মাটিখিনিয়ে মানে ৰাস্তাটো খুলি দিলোঁ আৰু গৈ পেলাই কটাই দিলোঁ। যেতিয়া গাড়ীবিলাক অহা যোৱা কৰিবলৈ ভাল হ'ল আৰু ট্ৰেক্টৰকেইখন। বাকী এতিয়া দুপৰীয়া হ'লে ভাত খাই লৈছোঁ। দিনটো কি হয় চাই থাকিব শেষলৈকে ভিডিঅ'টো। গুড মৰ্ণিং। আজি হাল বাবলৈ আহিলোঁ আৰু হাল মানে ট্ৰেক্টৰ হাল বাবলৈ আহিছে। ট্ৰেক্টৰ মানে মাতিছোঁ, ট্ৰেক্টৰখন আহি আছে, মই আগতীয়াকৈ আহি আছোঁ। ৰাস্তাটো বেয়া, কেঁচা ৰাস্তা হৈ আছে যে চলাবলৈ বেয়া দিগদাৰ। চব আমাৰ ৰাইজৰ ফিচাৰী, আমাৰ ৰাইজখনৰ ফিচাৰী হয়, কেইবাটাও আছে, 6টামান আছে ডাঙৰ ফিচাৰী। গছো আছে ধুনীয়া ধুনীয়া। এতিয়া আজি হালখন লগাই থৈ যাওঁ এক্সট্ৰা, শুকোৱাৰ পিছত আৰু পেলোৱাৰ আগত আৰু এক্সট্ৰা মাৰি পেলাই বাওধান সিঁচি দিম আৰু। ৰাতিপুৱাৰ পৰা আহিলোঁ, ফোন কৰিছিলে মানে ট্ৰেক্টৰখনে, তাকে আৰু মাটিখিনি গৈ পেলাই দেখুৱাইছোঁ বাৰু। আগতে ইয়াত পথাৰত বাৰিষা এনেকুৱা ছিজনত চব বাও খেতি কৰা মানুহবিলাকে পূৰা হাল বাই থাকে। আজিকালি নাই আৰু, আজিকালি প্ৰায় বড়ো খেতি কৰা হ'ল যে, নম্বৰ খেতি কৰাৰ পৰা মানে বাও খেতিবিলাক নাইকিয়া হৈ গ'ল আৰু। ইয়াত 9 নম্বৰ ধান কটাৰ পিছততো ইয়াত পানী হৈ যাব, সেইকাৰণে বাও ধান লগাব নোৱাৰে আৰু। এতিয়া আমাৰ শুকান হৈছে, আমাৰ কৰা নাছিলে, সেইকাৰণে আমাৰ এইখিনি হাল বাই পেলাই বাও ধান লগাব লাগিব, সিঁচি দিব লাগিব আনি। আৰু ৰাতিপুৱা পথাৰখন বৰ ধুনীয়া লাগে দেখি, সেউজীয়া হৈ আছে চবফালে। আৰু ভিডিঅ'টো এণ্ড কৰাই নাই, সেই বহুত দিনেই হ'ল বনোৱা, আজি এণ্ড কৰিছোঁ আৰু। ভিডিঅ'টো কেনেকুৱা পালে চাই আৰু ভাল লাগিলে লাইক এটা কমেণ্ট এটা মাৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'বিলাক চাই থকাৰ কাৰণে ধন্যবাদ। আজিলৈ বাই বাই আৰু।